এক সরত দাঁত ভাঙিম 32টা মোৰ সমষ্টি হয় বিলকুল বান্দৰামি নকৰবি সাব ইঞ্জিনিয়াৰ ফিল্ডত থাকিব লাগে তই ব্ৰিজৰ জাগা চিন নাপাও তই খালি ঘুষ খাব জানো ঠিকাদাৰৰ পৰা ফিল্ডত চিন নাপাও কিহৰ কাৰণে দেখাই দিলি তই এক সরত দাঁত ভাঙিম 32টা মোৰ সমষ্টি হয় এইটো কেলা বান্দৰামি নকৰবি সাব ইঞ্জিনিয়াৰ তই দলঙৰ ক'ত জাগা তই চিনি নাপাও তই কি কাম চাবি ইহঁতৰ ডিউটি কি হোৱাট ইজ দেয়াৰ ডিউটি টেকনিকেল নলেজ আছে নে ট্ৰেইনিং দিয়া হয় নহয় চাওক এইটো হি ইজ ইউৰ ষ্টাফ নহয় তই কিয় নজনোৱা নাই দেট ইজ ইৰেছপনচিবিলিটি ডেৰিলেকশ্যন অফ ডিউটি No, he should be suspended for dereliction of duty. You are his boss. He should do whatever is required on your advice. আজি ব্রিজ মই যদি নাহিলো হেতেন তই তো বেলেগ জায়গাত ব্রিজ আৰম্ভ হৈ গ'ল হেতেন তই কিহৰ চাবি নিদিয়া এনেকুৱা পিটন দিম নহয় মোক নুখুলবি মই এইবোৰ কমপ্লেইন কৰি নাথাকো তোৰ SDOৰ সন্মুখত এনেকুৱা পিটন দিম চালা তোৰ 32টা দাঁত ভাঙি যাব তই বেলেগ সমষ্টিত যি কৰা মোৰ সমষ্টিত এইটো নহব তই ঠিক আছে চিনি নাপাও চাইড ক'ব লাগে ভাই মই চিনি নাপাও মই যদি আজি নাহিলো হেতেন তইতো ঠিকাদাৰক দি তাতে ব্ৰিজ আৰম্ভ কৰিলি হেতেন মই ঠিকাদাৰৰ দুখ নিদিওঁ কাৰণ তই চাইড দেখাই দিয়াৰ দায়িত্ব SDO চাহাবে দেখাই দিয়াৰ দায়িত্ব ইমান ডেৰিলেকশ্যন অফ ডিউটি আজি যদি মই কথাটো আগতীয়াকে গম নাপালো হেতেন মই যদি নাহিলো হেতেন তাতে ব্ৰিজটো আৰম্ভ কৰিলে হেতেন নাই কওকচোন আপুনি তেওঁৰ SDO আপোনাৰ পৰামৰ্শ মতে সি চলিব লাগে তেওঁক 3 দিনমান আগত ফোন কৰিছে কোনে ফোন কৰিছে কণ্ট্ৰেক্টৰে তেওঁক 4 দিনমান আগত ফোন কৰিছে ফোন কৰোঁতে তেওঁ সেইটো কথা ক'লে মিলন বজাৰটো অৰিজিনেল চেঙা আৰু বাগবৰৰ বৰ্ডাৰ এৰিয়া অলপ পৰে বুলি মোক ক'লে আৰু মই কোনে ক'লে সেইটো আগত কৈছিলে মিলন বজাৰটো সেইটো আছিলে তাৰপিছত নিজে তেওঁক ফোন কৰিছোঁ মই মাইছেল্ফ আই কল হিম তাৰপিছত মই তাক কৈছোঁ শুনা এইটো AS01 201 পেকেজটো মই নিজে 201 পেকেজটো হয় আৰু এইটো মই নিজে অমাতত চাইছোঁ মিলন বজাৰ মই নিজে যেতিয়া হেৰি চাইছোঁ অমাতত চাই যেতিয়া কৈছোঁ তেতিয়া আমিনলৈ গম পাইছোঁ মই আমিনলৈ ধমকি দিছোঁ মই তোমাক গালি পাৰিছোঁ নাই তুমি নাজানাকে কিয় তুমি এজন চাবিন এছে কথা কিয় তুমি বনাইছা মোক সুধিব লাগিছিলে তুমি তাৰপিছত মই কালি নিজে পেকেজটো অমাতত চাই যেতিয়া চাইছোঁ মাজৰ চৰ ঈদগাহটো খাটিয়া মাৰি মিলন বজাৰ ভায়া বান্ধি মাৰি সেইটো লিখা আছে আৰু ইন দ্য মিন টাইম যেতিয়া কামটো আহিছে কামটো তাত ভেৰি ক্লিয়াৰলি লিখা আছে SDOৰ পেকেজ নাম্বাৰ S0201 201টোতো PMJ1ৰ সেইটোতো আজি 10 বছৰ আগতে হৈছে মইতো 10 বছৰ আগত নাই ইয়াত আহিবলৈ মোৰ 2 বছৰ হৈছে মোক তুমি নাজানা মোক সোধা মই নাজানো মই মোৰ হায়াৰ অফিচাৰক সুধিম ইঞ্জিন নাজানে AC সুধিব AC নাজানে চিফ ইঞ্জিনিয়াৰক সুধিব তেতিয়া ৰকম আমি আহিলে লংটো চাই ল'ম ক'ত আছে ক'ত নাই হয় নে সি আকৌ কি বা কৈ দিলে